আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু তেওঁ এই কথাটো স্পষ্টকৈ কৈছে। এতিয়া কোনে কোনে মিলি জুবিন দাক হত্যা কৰিলে আৰু এনেকুৱা কি কাৰণ আছিল যে জুবিন দাৰ দৰে ইমান ভাল মানুহ এজনক হত্যা কৰিব লগা হ'ল আৰু এই হত্যাৰ পৰিকল্পনা আচলতে কোনে ৰচিছিল, কেতিয়াৰ পৰা এই পৰিকল্পনা কৰা হৈছিল, এই সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ অসমৰ প্ৰতিজন মানুহ, কি ডেকা, কি কিশোৰ, কি গাভৰু, কি বুঢ়া ককা আইতা আদি সকলোৱে বৰ উৎকণ্ঠাৰে বাট চাই আছে। আৰু জুবিনদাৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত অপৰাধীবোৰক কি শাস্তি দিয়া হ'ব সেইটো আটাইতকৈ লক্ষণীয় বিষয় হ'ব। এই যে জুবিনদাৰ মৃত্যুৰ ঘটনাটো এটা সাঁথৰ হৈ আছে, যি এটা বহুত ডাঙৰ ৰহস্য সোমাই আছে, তাৰ প্ৰতিটো উত্তৰ প্ৰতিজন জুবিন প্ৰেমীয়ে বিচাৰি আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ এটা স্পষ্ট আৰু নিৰপেক্ষ ন্যায় দিব বুলি। আৰু তেওঁ নিজেও বৰ স্পষ্টকৈ কৈছে যে তেওঁ জুবিনদাৰ যি মৃত্যুৰ ন্যায়, অপৰাধীক যি শাস্তি দিব লাগে তেওঁ ন্যায় দিব। তেওঁ নিজেও জুবিনদাক কিমান ভাল পায় সেয়া আমি জুবিনদাৰ যি শৱদেহ ছিংগাপুৰৰ পৰা অনাৰ পৰা সোণাপুৰৰ শেষকৃত্যলৈকে আমি তেওঁক দেখিছোঁ। গতিকে আমি নিজেও দেখিছোঁ, জানো, যিহেতু তেখেতেও জুবিনদাক অত্যন্ত ভাল পায়, বহুত ভাল পায়। গতিকে আমি এটা সুস্থিৰ ন্যায় পাম বুলি আমি আশা ৰাখিছোঁ। 10 ডিচেম্বৰৰ পাছত আমি প্ৰতিজন জুবিন প্ৰেমীয়ে এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি পাম বুলি আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ। জয় জুবিন দা।